कल मेरा बर्थडे है करना उसको फंडे है कल मेरा बर्थडे है करना उसको फंडे है अरे काली मोर बर्थडे कारो खबर पाती নাই বে সবকে জনাও ৰ লগৰবিলাকক গিফ্ট নহ'লে মিছ হ'বচোন চুটিয়া কি খবৰ ভালে আছা ন মুটিয়া ব্ৰ কোৱা গাৰ্লফ্ৰেণ্ডৰ খবৰ ভালে ন বে ব্ৰ কি ডাইৰেক্ট গাৰ্লফ্ৰেণ্ড বে তোৰ পাৰ্টনাৰৰ কি খবৰ কেনেকুৱা আছে ফেমিলি কেনেকুৱা আছে অলপ খবৰ পাতি ল আৰে ইমান চেনিৰাম কিয় বে বেলেগৰ গাৰ্লফ্ৰেণ্ডকো নেৰ যে নিজৰ কেইটা আছে হিচাপ আছে ব্ৰ সৰি ভণ্টি খবৰ ভালে ন ভালে আছে তাই আৰে বহুত দিন দেখাই নাই বুজিছা ন মন চন বেয়া লাগি আছে এদিন মাতা আৰু তোমালোকৰ ঘৰত আবে তই ৰাস্তাৰ কুকুৰটোৰ নিচিনা মাত কিয় দিছ বে সেইকাৰণে সুধিছো সেইদিনা মই টিউচনত থব যাওঁতে তাই লগৰ কেইজনী দেখা পালো বে কি ধুনীয়া অলপমান কণ্টেক্ট চণ্টেক্ট লগাই দিব কবি না আবে তই তোৰ নিজৰ লগৰ ভণ্টিটোকতো নেৰিলিয়ে তাৰ লগৰ কেইটাকো নেৰিলি কি নাই মানে আৰু কি কৰিম কচোন কি অভদ্ৰ পোৱালি বে তই কি খাই জন্ম হৈছিলি এনেতো মায়ে কোৱা মতে মোকতো পচা কচু খাই কেনে জন্ম দিছিল তোৰতো সুধিবিচোন হ'ব দে এইবোৰ কথা বাদ দে কোন কালিতো কি গম পায় মোৰ বাৰ্থডে চুপ চাপ ভদ্ৰ মানুহৰ নিচিনা গিফ্টটো দি কেনে যাবা আৰু আবে ব্ৰ কি কবে কালি তোৰ বাৰ্থডে নেকি বে এক কাম কৰ কালি তোৰ ভণ্টিৰ লগৰ কেইজনীক মাত আৰু তোৰ কাজন ভণ্টি কেইজনীক মাতি দিবে একেবাৰে হৈ যাব চবখিনি বাট কি ফাল্টু পালি বে তই লাজ চাজ নালাগে নেকি এইবোৰতো অলপ লাজ চৰম বুলি কোৱা বস্তুটো নাই মানে আৰু দে হ'ব দে এতিয়া ৰাখো টাইম নাই মোৰ ৰাখ ফট আহিলে গিফ্ট লৈ আহিবি এটাতো হৈ গ'ল ফিক্স জানে ফোন কৰিছে হেল্ল' মুখখন মেল জান কি কৰি আছা আমাৰ ঘৰৰ লেট্ৰিনটো ফুল হৈছে নহয় এই কাষৰ এঘৰতে হাগিবলৈ আহিছো ইছ ইমান কষ্ট কৰিব লগা হয় তুমি কি কৰি আছা তুমিতো দিনটো ঘৰত কামেই কৰি থাকা চাগে ন বহুত কাম কৰা বুলি কৈছিলা নহয় তুমি এদিন আৰে মইতো বিন্দাছ ঘৰত বহি থাকো কোনো একো হিলাবও নোৱাৰে মোক ৰে বোপা এখনচোন আমাৰ লেট্ৰিনটো বহুত গোন্ধাই আছে অলপ চাফা কৰি দিবি গৈ যাচোন জল্দি এই বুঢ়া তই জানা বেলেগক কবি মুখ চিল্লাই মোৰ বাৰে বাৰে পিছফালে কিবা বেলেগহে শুনা পাই আছো নাই লগৰ এটা আহিছে বাহিৰৰ মোৰ তাকে কিবা কৈ আছে চাগে মই শুনা পাই দিয়া কালিতো মোৰ বাৰ্থডে গম পোৱাই ন আহিবা আৰু কিবা গিফ্টটো নাপাবিবা হয় নেকি মোৰ মনত আছিল বাৰু দিয়াচোন হেৰি কালি মই ম'ম' খাম চাওমিন খাম আৰু হেৰি কি খাম তাতে যাই কিনে ভাবিম দিয়া ক'ল্ড কফি খাম 2 কাপ সেইটো মনত ৰাখিবা পাহৰি নাযাবা আৰু আৰে এইবিলাক কিয় ভাবা মই তোমালোকক কালি নাৰিকলৰ পিঠা খুৱামতো নাৰিকলৰ পিঠা আহিবা ঘৰত গাখীৰ চাহ দিম লগত গাখীৰ চাহ কি ক'লা বুজি নাপালো ভালকৈ আৰু এবাৰ কোৱাচোন আৰে পিয়ৰ গাখীৰৰ চাহ বাপেৰে জন্মত খাই পাইছিলি কাকে এইবোৰ কৈ আছো বে নাই তোমাক কোৱা নাই হ'ব দিয়া কালি মই যাম দিয়া নহ'লে হ'ব দিয়া গিফ্টটো নাপাহৰিবা দিয়া শুনা না তুমি যে সেইদিনা যে পূজাক যে দিছিলা সেনেকৈ লম্বাকে এটা চুমা দিয়া না কি দীঘলকে লাগে অ'কে দিয়া হ'বনে অ'কে বাই ইয়াৰ পৰা শান্তি পালো দে সিহঁতৰ পৰা গিফ্ট পোৱাটো আশা নাই বাকী লগৰ কেইটাৰ বাহিৰে কোনে দিবনো ঐ বুঢ়া তই মিলা কোন বুঢ়া হ'ব তোৰ ঘৈণীৰৰ গিৰিয়ৰে এতিয়াও মই ৰাস্তা দি চাইকেল চলাই গ'লে ডেকা ছোৱালী মোক ঘূৰি ঘূৰি চাই অহাকালিৰ দিনটোতে তোৰ নাতিয়ে জন্ম পাইছিল গম পাৱ
কিবা গিফ্ট এটা দে আৰু নাতি বুলি মৰমতে বেছি নহয় 20,000 মান টকা দিলে হ'ব দে কি 20,000 টকা লাইফত তোৰ বাপেৰে তই কেতিয়াবা দেখা পাইছিলি 20,000 টকা একেলগে আৰে পাৰ্টি কৰিম ৰে মোৰ দেউতা চেউতাৰ লগত মোৰ লেনদেন নাই বুঢ়া তোৰ লগত কথা পাতি আছো মই 20,000 টকা দিলে হ'ব দে না ইমান তেল মাৰি কৈ আছো অকাত তাৰ 20 চানাৰ আৰু লাগে 20,000 কাৰো পৰা গিফ্ট এক্সপেক্টিঙে কৰিব নোৱাৰো এনে বেকাৰ আহি যাব চবে পাৰ্টি লাগে কেতিয়া তোৰ বাৰ্থডে পাৰ্টি লাগে মোক পাৰ্টি লাগে বুলি আহি যাব এক কাম কৰো লুকায়ে থাকো ক'ৰবাত পইচাটোও বাচিব কিন্তু পাৰ্টি এইটো গিফ্টটো এনে পলা লুকা